নমস্কাৰ। প্ৰায় বনভোজৰ সময়ত মানুহৰ মুখত এটা কথাই শুনা পাওঁ, এদিনৰ সুখৰ বাবে বনভোজলৈ যাবা, গোটেই জীৱনৰ সুখৰ বাবে ফল ফুল শাক পাচলিৰ বাৰী পাতা। প্ৰাত্যহিক জীৱনৰ ব্যস্ততাৰ পৰা আঁতৰি আহি প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰি আত্মীয় স্বজন বন্ধু বান্ধৱ সহকৰ্মীৰ লগত হাঁহি ধেমালিৰে মুক্ত আকাশৰ তলত এসাঁজ খোৱাকেই বনভোজ বুলি কোৱা হয়। আৰু এই স্পৃহা মানুহৰ অতীজৰে পৰা এই পিকনিক শব্দটো ফৰাচী ভাষাৰ পিকনিকুৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে মুকলি আকাশৰ তলত আহাৰ গ্ৰহণ বা খোৱা। পিকনিক বা বনভোজ পোনপ্ৰথমতে ক'ত খোৱা হৈছিল সেই সম্পৰ্কে মানুহৰ মাজত দ্বিমত আছে। তথাপিও বহুতে ক'ব খোজে যে ফ্ৰান্সতে পিকনিক বা বনভোজ খোৱাৰ আৰম্ভ হৈছিল। তথাপি সমগ্ৰ বিশ্বতে বৰ্তমান সময়ত পিকনিক বা বনভোজ এক ভাল লগা কাৰ্য হিচাপে পৰিগণিত হৈছে। আৰু ডাঙৰ বনভোজটো পৰ্তুগালৰ লিছবনত 2009 চনত খোৱা হৈছিল, য'ত প্ৰায় 20,000 মানুহ সমবেত হৈছিল আৰু ৱৰ্ল্ড গিনিজ বুক ৰেকৰ্ডত ই স্থান পাইছে। আৰু এই কৰোণা কালত বনভোজ বা পিকনিকৰ বিষয়ে আলোচনা কৰাৰ মূল উদ্দেশ্য হৈছে আজি 18 জুন, আজি বিশ্ব বনভোজ দিৱস। আৰু প্ৰত্যেক বছৰে 18 জুন তাৰিখে বিশ্বৰ প্ৰায় সংখ্যক ৰাষ্ট্ৰই এই দিৱস বা বিশ্ব বনভোজ দিৱস বা ৱৰ্ল্ড পিকনিক ডে হিচাপে 18 জুন তাৰিখটো উদযাপন কৰে।